হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চ্যানেল আর কে ট্রাক ড্রাইভার। তো আজি আমি আছো মায়েং। মায়েং আহিছো মাক কৈ লোড কৰিবৰ কাৰণে গাঁৱৰ ভিতৰত। দেখাই আছো আপোনালোকে চাওক, সৰু ৰাস্তা দি আহিছো আমি সোমাই। এইটো আমাৰ গাড়ী লগাইছো লোডিঙৰ কাৰণে এইখিনিত। তো এইখিনিত ট্ৰেক্টৰ দি মাল লৈ আহিব, ট্ৰেক্টৰত মাল আহিব, আহি পেলাই ইয়াত মোৰ গাড়ীত পাল্টাই হ'ব, আনলোডিং হ'ব। তো গাড়ী আমাৰ লগাই দিলোঁ লোডিঙৰ কাৰণে। গাড়ী অলপ চাফ কৰি দিম। লেবাৰ গৈছে ট্ৰেক্টৰ লৈ মাকৈ ভৰি আনিবৰ কাৰণে। বহুত ভিতৰত ইমানখিনিলৈকে মোৰ গাড়ী নাযায়, যিমানখিনিলৈকে লাষ্ট আহিছে ইমানখিনিলৈকে গাড়ী লৈ আহিছোঁ মই। ইয়াৰ আগত নাযায়, তথাপিও তাৰ লাগিছে, তাৰ উঠাই আহিছোঁ। তথাপিও চব গাড়ী কিমানখিনি ওপৰত তাৰ আছেই, সেইকাৰণে আৰু আগত যোৱা নাই। সেইখিনিতে গাড়ী ঘূৰাই ইয়াত লগাইছোঁ। এইফালে যাম আমি আকৌ ওলাই, লোড হৈ লওক। দেখাই আছোঁ আপোনালোকক। ট্ৰেক্টৰ লৈ গৈছে লেবাৰ মাল লৈ আহি লওক, দেখাই আছোঁ। তো ফাইনেলি দোস্ত ট্ৰেক্টৰ আহিছে মাল লৈ। এতিয়া মোৰ গাড়ীত পাল্টাই হ'ব, কিন্তু বহুত সময় লাগি গ'ল আহোঁতে। 2 ঘণ্টা 3 ঘণ্টা লাগি গ'ল দুই ট্ৰেক্টৰ মাল লৈ আহিবৰ কাৰণে। তো এতিয়া আহিছে গাড়ী, আমাৰ লোডিঙত লাগি গ'ল। আকৌ যাব এইখিনি দুটা ট্ৰেক্টৰ আনলোড কৰি মোৰ গাড়ীত, আকৌ সিহঁতে যাব, আকৌ আহিব 2 ঘণ্টা 3 ঘণ্টা পিছত। আজি মতলব ৰাতিপুৱা গাড়ী লগাইছোঁ, ৰাতি হৈ যাব লোড হ'বলৈ কাৰণে। দেখো কি কৰিম, উপায় নাই। লেবাৰো এলোহুৱা লেবাৰ পাইছোঁ আজি, চাওঁ কি হয়। তো এতিয়া গাড়ী আমাৰ কিমানখিনি লোড হৈছে দেখাই আছোঁ চাওক। ইমানখিনি লোড হৈছে, অলপমান বাকী আছে। আবেলি হৈ গ'ল ৰাতিপুৱাৰ পৰা লোড হওঁতে মানে ট্ৰেক্টৰ এবাৰ গ'লে আহিবলৈ লগভগ 2 ঘণ্টা 2.5 ঘণ্টা লাগে। তো সেইকাৰণে বহুত টাইম লাগি আছে লোড কৰিবৰ কাৰণে। তো বেছি বাকী নাই, এতিয়া হ'বলৈ হ'ল, আবেলি হ'ল। তো লোড হৈ যাব। তাৰমানে এতিয়া ইয়াৰ পৰা অলপ মালে লোড কৰিছোঁ, ওপৰত মাল ল'ব নোৱাৰি, যিহেতু গাঁৱৰ ভিতৰত আহিছোঁ। তাৰ আছে, তাৰ লাগি যায়। এনেকৈ ইমানখিনি মাল লৈ যাব লাগিব, কাৰণ ওখ মাল লৈ যাব হ'লে গাঁৱৰ ভিতৰত আহিছোঁ, তাৰ লাগি যাব। ইমানখিনি মালেই লৈ যাম। আৰু দুবাৰ ট্ৰেক্টৰ আহিলে গাড়ী আমাৰ ফুল হৈ যাব। সন্ধিয়াৰ আগে আগে হৈ যাব চাগে লোড। 3টা বাজিছে, 6টালৈকে লোড হৈ যাব চাগে। তো লোড হৈ যোৱাৰ পিছত ইয়াৰ পৰা আমি ওলাই গৈ পেলাই তিৰপল ৰছী মাৰিব লাগিব আগত গৈ। ইয়াত তিৰপল ৰছী মাৰিলে গছ আছে, গছত লাগি তিৰপল ছিঙি যাব। তো তিৰপল ৰছী ৰাস্তাত গৈ মাৰিম, মেইন ৰোডত ওলাই। তো ফাইনেলি গাড়ী আমাৰ লোড হৈ গ'ল। এতিয়া টাইম হৈছে 8:30, 9টা বাজিবই হ'ল। তো গাড়ী লোড হোৱাৰ পিছত লেবাৰক লৈ তিৰপল ৰছী লগাই ল'লোঁ। এতিয়া আছোঁ মায়েং, যাম হৈছে গৈ বুঢ়াবুঢ়ী। কাটা হৈছিলে বুঢ়াবুঢ়ী, এতিয়া গৈ বুঢ়াবুঢ়ী কাটা কৰিম। মাল হৈছে আমাৰ সোণাপুৰ আনলোড হ'ব, সোণাপুৰ টাউন পাৰ কৰি এইখিনিৰ মাল জাগিৰোড হৈ ঘূৰি যাম। তো এতিয়া বুঢ়াবুঢ়ী গৈ কাটা কৰোঁ, চাওঁ মাল কিমানখিনি হৈছে। মোৰ ওচৰততো মাল কমেই হৈছে, কাৰণ দেখিছে গাঁৱৰ ভিতৰত গৈছিলোঁ, কৈছোঁ আপোনালোকক। মেইন তাৰ আছে, তাৰ লাগি যায়। ওপৰত মাল ল'লে মাল কমেই হ'ব, একো কৰিবলগীয়া নাই। বলক, গাড়ী লোড হৈ গ'ল, আমি যাওঁ কাটা কৰিবলৈ। এতিয়া আমি পালোঁ সোণাপুৰ পামেই আৰু। ইয়াৰ পৰা ফেক্টৰীলৈকে আমাৰ আছে 5-6 কিলোমিটাৰমান, বেছি নাই। তো এতিয়া আমি ৰখিছোঁ সোণাপুৰ পোৱাৰ আগতে হোটেলত ভাত খাম বুলি। আমি কাটা কৰি আহি গৈছিলোঁ। এতিয়া টাইম হৈ আছে 10:30। তো এতিয়া সোণাপুৰ পামেই, জানি সোণাপুৰৰ কাৰণে লোড হৈছে আমাৰ গাড়ী। তো দুপৰীয়াও ভাত খোৱা নাই, আৰু ভাত কেইটামান খাই লওঁ। হোটেলৰ সন্মুখত গাড়ী লগাইছোঁ। এতিয়া যাম হোটেলত, ভাত কেইটামান খাই ফেক্টৰীলৈকে যাম। আৰু 10 কিলোমিটাৰেই আছে। তো ফেক্টৰী পাই লওঁ, পিছত দেখাই আছোঁ আপোনালোকক। এতিয়া ভাত কেইটামান খাই লওঁ, দুপৰীয়া ভাত খোৱা নাই, বহুত ভোক লাগিছে। তো এতিয়া ফাইনেলি আমি আহি জেগা পালোহি, ফেক্টৰীৰ ভিতৰত গাড়ী সোমালোঁ। তো এতিয়া টাইম হৈ আছে 11:30। তো এতিয়া আমি আহি পাইছোঁ। ইমান ফেক্টৰীৰ ভিতৰত ইমান গাড়ী আছে, নম্বৰ লগাব লাগিব। তো এতিয়া ৰাতি হৈ গৈছে, কিনো দেখাম বাৰু আপোনালোকক। ৰাতিপুৱা দেখাম কিমান গাড়ী আছে। 2 দিনমান চাগে আনলোড নহয়। তো এতিয়া টোপনি লাগিছে, যিহেতু 12টা বাজিব হ'ল। তো এতিয়া টোপনি যাওঁ, দেখা হ'ব আপোনালোকৰ লগত ৰাতিপুৱা, আৰু ৰাতিপুৱা দেখাম কিমান গাড়ী আছে। গুড মৰ্ণিং দোস্ত, ৰাতিপুৱা হৈ গ'ল। তো এতিয়া টাইম হৈছে ৰাতিপুৱা 8টা। তো ৰাতি যে আপোনালোকক কৈছিলোঁ গাড়ীৰ লম্বা লাইন আছে, ৰাতিপুৱা দেখাম বাৰু, দেখাই আছোঁ ৰকম। ৰাতিপুৱা হৈছে, উঠিছোঁ, বোলো গাড়ীকেইটা আপোনালোকক দেখাওঁ কিমান গাড়ী আছে। আৰু নাস্তাও কৰি আহোঁ গেটৰ বাহিৰৰ পৰা, যিহেতু আমি ফেক্টৰীৰ ভিতৰত আছোঁ। ফেক্টৰীৰ ভিতৰত আছোঁ মানে ফেক্টৰী। মোৰ আগত গাড়ীৰ লাইন চাই লওক, মোৰ পিছত গাড়ীৰ লাইন। যিমান দূৰলৈকে দেখা পাব
গাড়ীৰ লাইন আৰু গাড়ী আহি আছে চাওঁ এতিয়া গৈ চাম মই কিমান নম্বৰত আছোঁ কিমান খালী হ'ল আশাটো নাই দুই এদিনত খালী হ'বলগীয়া তথাপি চাওঁ যদি আনলোড হয় নহ'লে আৰু নহ'লেতো আৰু উপায় নাই ইন্তজাৰ কৰিব লাগিব তো এতিয়া ৰাতিপুৱাৰ পৰা ইন্তজাৰ কৰোঁতে কৰোঁতে দুপৰীয়া হৈ গ'ল গেটৰ বাহিৰত গ'লোঁ ফেক্টৰীৰ বাহিৰত গ'লোঁ ভাত পানী খাই আহিলোঁ গাড়ীৰ লাইন কমাই নাই দেখাই আছোঁ আপোনালোকক চাওক তো ইন্তজাৰ কৰি আছোঁ গাড়ীৰ লাইন কৰিব বুলি কমাই নাই নম্বৰ আমাৰ অহা নাই আনলোড কৰিবৰ কাৰণে ভাত পানী খাই আহিলোঁ খাই আকৌ গাড়ীত আহিলোঁ তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ আগৰ কেতিয়া আপডেট খালী হয় আপডেট দিম বাৰু আপোনালোকক দেখাম এতিয়া এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ